খাৰুপিটিয়াত ধাৰাসাৰ বৰষুণৰ মাজত ঈদ-উজ-জোহাৰ নামাজ আদায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে খাৰুপিটিয়া টাউন ঈদগাহতো আজি ঈদ-উজ-জোহাৰ নামাজ আদায় কৰা হয়। প্ৰবল বৰষুণৰ ফলত খাৰুপিটিয়া টাউন মছজিদৰ ভিতৰত দুবাৰকৈ ঈদৰ জামাতৰ নামাজ আদায় কৰা হয়। খাৰুপিটিয়া অঞ্চলৰ বহু ঈদগাহ ময়দানত বৰষুণৰ বাবে আদায় কৰিব পৰা নাই সমূহীয়া নামাজ, যাৰ বাবে খাৰুপিটিয়া বিভিন্ন ঠাইত ঈদগাহ ময়দানৰ সলনি মছজিদতে আদায় কৰিলে ঈদৰ নামাজ। ঈদৰ নামাজৰ অন্তত বিশ্বৰ শান্তিৰ হকে দোৱা কৰা হয়। আজি ঈদৰ নামাজ আদায় কৰিলে আমি ঈদৰ নামাজ আদায় কৰিলোঁ কোনখিনিত কৰিলে আজি আপোনালোকে কোনখিনিত নামাজ আদায় কৰিলে টাউন মছজিদত কৰিলোঁ সকলোৱে মিলি আমাৰ ঘৰে পানী কৰিলোঁ বৰষুণ বহুত জেগাত দিছেতো বহুত অসুবিধা হৈছে কেইটা জামাত কৰা হ'ল তাৰমানে ইয়াত দুটা জামাত হ'ল তাৰমানে এটা জামাতত হোৱা নাই মানুহ এটা জামাতত মানুহ অভাৰ হৈছিল ফিল্ডততো পানী ফিল্ড এনেকুৱা বহু জেগাত ঈদগাহ আছে এইটো মছজিদ নাই আমাৰতো মছজিদ বাৰু আছে নমাজ পঢ়া ভালেই হ'ল বাকী ঠাই যিবিলাক আমাৰ যেনে আছে বেলতলা ঈদগাহ মছজিদ নাই নমাজ অসুবিধা বহুত ঠাই এনেকুৱা আছে একাডো পানী হৈছে বহুত জেগাত নামাজ বহুত জেগাত আদায় কৰিব পৰা নাই এতিয়ালৈকে আৰু সকলোৱে শান্তি কৰি থাকিবলৈ সকলো মিলি খেলি আমি কৰিবলৈ আশা কৰিব হয় আজি আমি ঈদ-উজ-জোহা নামাজ খাৰুপেটীয়া টাউন জামা মছজিদ ঈদগাহ ময়দানত আমাৰ হোৱাৰ কথা আছিল, কিন্তু প্ৰবল বৰষুণৰ কাৰণে আমি মছজিদৰ ভিতৰতে ইনশাল্লাহ আদায় কৰিছোঁ। আৰু প্ৰথম জামাতত বহুত মানুহ হৈছিল, একে সময়ৰ সমান মানুহ দ্বিতীয় জামাতত হৈছে। আমি প্ৰথম জামাত এটা কৰিছোঁ, দ্বিতীয় জামাতো কৰিব লগা হৈছে প্ৰবল বৰষুণৰ কাৰণে। আৰু খাৰুপেটীয়া অঞ্চলত বহুত ঠাইত এতিয়া ঈদৰ নামাজ আদায় কৰিব এতিয়ালৈকে পৰা নাই, বহুত অসুবিধা হৈছে। তো আমি ইনশাল্লাহ আমাৰ খাৰুপেটীয়া টাউন ঈদগাহ ময়দান জামা মছজিদত আমি ঈদৰ নামাজ আদায় কৰিছোঁ।